তো গুড মৰ্ণিং সকলোকে এনজয়মেণ্ট চেনেললৈ স্বাগতম নতুন এটা ভিডিঅ'লৈ। আজি ফুৰিবলৈ যাম, তিনিচুকীয়া যাম, নদিঙৰ পাৰত খাবলৈ যাম। তো শুই উঠিছোঁ এতিয়া পুৱা, চাই থাকক বৈ থাকক। অৰুণাচল অভিমুখে যাত্ৰা পূৰা গেং আহি আছে লগত। তো অৰুণাচলত ফুৰিব আহিছিলোঁ, মানে নদিঙৰ পাৰত আমি ফুৰিব আহিছিলোঁ। এতিয়া এইডোখৰহে পালোহি, আহি পিনে বিচাৰি আগৰ ধুনীয়া ধুনীয়া জেগালৈ গৈ আছোঁ, গৈ থাকিম। ভাল লাগিছে ন প্লেচটো, লোকেশ্যনটো বহুত ধুনীয়া আছে। পুৰা ফটো মৰাত ব্যস্ত, য'তে পাওঁ ত'তে ফটো মাৰি যাম। এইখন নদিংখন হৈছিলে, আৰু এইটো এৰাহুতিটো নেকি ন, এইখন বাঁহৰ দলংখন যে ধুনীয়া আৰু দীঘল দলং। চবে ফটো চটো শ্বুট কৰি লৈছে। এতিয়া মানে DSLR আমি একো কৰা নাই, আমি তেনেকুৱা লৈ থকা মানে আইফোন আছে, কিন্তু আইফোনতে ফটো শ্বুট কৰিছোঁ। আৰু ফটোবিলাক আপোনালোকক ফেচবুকত দিম, আৰু ফেচবুক লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম। ফেচবুক লিংকটো আপোনালোকে এবাৰ কৰি থ'ব। আৰু গোটেইখনে ফটো শ্বুট কৰি ল'লোঁ। তাৰপিছত ইয়াৰ পৰা এতিয়া ওলাই গৈ আছোঁ। একদম অসমতে আছোঁ বাৰু এতিয়া, অসম পালোহি। অৰুণাচলৰ ফালে এক পাক দি পেলাই আহিলোঁ, অৰুণাচল পৰা হৈ অসম পালোহি। এতিয়া য'তে মন যায় ত'তে মানে ফটোশ্বুট কৰিম, মানে ফুৰিম তাৰপৰা কিবা এটা খাই পেলাই আমি গুচি যাম। আৰু বিশাল বুকুখনৰ পাৰত আমি আছোঁ এতিয়া, আৰু এতিয়া ধুনীয়াকৈ আমি ফূৰ্তি কৰিম। নদীখনে কিবা এটা শিকাইছে। ৰ'দ পৰিছে, খুব গৰম পৰিছে। তই বাইকখনলৈ আহি যাবি, এইডোখৰতে বহিম। ঐ এইফালে এইকেইটা ৰাতি আছিলে আমাৰ ষ্টুডিঅ'ৰ ৰেকৰ্ডিঙৰ কাৰণে আমি আহি গ'লোঁ। এতিয়া লক্ষীন্দৰ কালিয়া গান এটা আহি আছিলে, খুব ধুনীয়া গান। তিনিচুকীয়া টাউনত আমি ৰাতি আহি আছোঁ, ট্ৰেফিকৰ মাজে মাজে পুলিচৰ একদম চিন্তা কৰি পুলিচ পাম নেকি বুলি। তো অলপ দূৰ আছে, বৰগুৰিৰ ৰোডত আমি সোমাই আছোঁ, পামহি আৰু। কিবা এটা নহ'ব, তো সকলো ধুনীয়াকৈ গম পাব। আজি মই আছোঁহি ক'ত, আপোনালোকে চাই ল'ব পাৰে। চেটআপ দেখি গম পাইছে, এটা গানৰ ষ্টুডিঅ'ত আছোঁ, তিনিচুকীয়াত আছে। আৰু ইয়াত গান ৰেকৰ্ডিং হৈ আছে, আৰু গান ৰেকৰ্ডিং হোৱা মানুহজন হৈছে এইজন। হয়, নতুন এটা গীত আহি আছে আপোনালোকৰ মাজলৈ, অতি কম দিনৰ ভিতৰত, খুব ৰোমেণ্টিক, খুব ট্ৰেজেডি গান তাৰ জীৱনত ঘটি গৈছে। তো আপোনালোকৰ মাজলৈ আগবঢ়াই দিব। তো তাৰ কিছু দৃশ্য মোক দেখাই দিম, ৰেকৰ্ডিঙৰ কিছু দৃশ্যাংশ আপোনালোকক দেখুৱাই দিম। চাই তোমার প্রেমতাজি, তোমার প্রেমতাজি, তুমি ও সাই না রে না না রে না রে না না রে না না কি যে তোমার ধুনীয়া হাঁহি, দেহে মনে পালা তুমি, মন পৰশা তোমাৰ মুখনি, হৃদয় মোৰ মকুলনি, তুমি মোৰ মকুলনি, মোৰ মকুলনি, তুমি আহিলে জানা ফুলে মোৰ মন ফুলনি। ইয়াততো মামুল লাগিছে, এতিয়া ৰাতি বাজিছে 7টা 8টা বাজিলে। ৰৈয়ে আছোঁ, উপায় নাই আৰু কি কৰিব, দোকানখনতে ৰৈ আছোঁ। কিবা এটা খাবলৈ আহিলোঁ, পটকে খাই ল'লোঁ। দেখ আমাৰ এইজনক